আৰু ফাইনেলি মোৰ পিছফালে দেখিছে চাগে আমাৰ ৰাইড কমপ্লিট। Hey guys, good morning everyone and welcome back again to my YouTube channel. আৰু এইটো হ'ল সেকেন্ড এপিসোড and কালি আমি ক'ত আছিলো কহৰা। কালি আমি কহৰা ৰুমত আছিলো। সো নেক্সট ব্লগত চাগে দেখাই পাইছে। আৰু তাৰ পৰা মৰ্নিং উলাই দিছো আমি 6টা বজাত আৰু এতিয়া বাজিছে 7:30। 6:30ত 33 কিলোমিটাৰ আমি কভাৰ কৰিছো। মানে 1 ঘণ্টাত আমি 33 কিলোমিটাৰ কভাৰ কৰিছো আৰু ইয়াৰ পৰা কাকচাং আছে মাত্ৰ 30 কিলোমিটাৰ যাই পাম আৰু এতিয়া ধুনীয়া জায়গা এটা ৰখিছো আৰু বগাঘাটত ৰখি ধুনীয়াকৈ বগাঘাটৰ ফেমাছ পেৰা খালো আৰু পুৰি খালো। সো ধুনীয়াকৈ খাই বৈকে লাহেকৈ ওলাই আহিছো আৰু ৰাস্তাবিলাক ইমান ভাল নাছিলে কাৰণে ৰাস্তাত ব্লক কৰা নাই। আৰু এতিয়া চাওক না কি ধুনীয়া জায়গাত আছো। মানে মই দেখাই দি আছো, এইটো চাওক লোকেশ্যন একদম চাহপাত বাগান আছে এইটো চাইডে আৰু মানুহবিলাকে চাহপাত ছিঙিবৰ কাৰণে আহি আছে। এতিয়া এটা ইমান ধুনীয়া লোকেশ্যনত আহি পাইছো আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ আছে আৰু লোকেশ্যনটো চেক কৰক। অ' মাই গড, পুৰা আল্টিমেট ভিউ। আমি যাই পাম আৰু এণ্ড সেইটো আছিলে আমাৰ ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং আৰু এইটো আমাৰ ছেকেণ্ড ৱাটাৰ ক্ৰচিং আৰু ইয়াৰ পিছতে আমি ফাইনেলি ফাইনেলি আহি পালো কাকচাং। ভাবাই নাছিলো আহি যে পাম চাইকেল লৈকে। কেনে লাগিছে আহি? মজা লাগছে। এইটো চাইডে চাওক, ফাইনেলি ৱাটাৰফল আহি পালো আমি। ইমান কষ্ট চাইকেল লৈ লৈকে 180 কিলোমিটাৰ কভাৰ কৰি দিছো। চ' বহুত বেছি ভাল লাগিছে। চাইকেল লৈকে কেতিয়াও আহি পাম বুলি ভাবাই নাছিলো আৰু ৰাস্তাত আহোঁতে ভৰিবিলাক ইমানেই বিষাইছিল না। আৰু যেতিয়া এই ৱাটাৰফল আহি পালো একদম ভৰি হাতবিলাক বিষ নাইকিয়া হৈ গ'ল। মানে চাওক না, অ' মাই গড কি ধুনীয়া ৱাটাৰফল। ফাইনেলি ৱাটাৰফল চাই আহিলো। ৰাজ ৱাটাৰফল চাই কেনেকুৱা লাগিলে? একদম মজা। আৰু আমি ইমান এনেকুৱা আপত চাইকেল লৈ গৈছো ওপৰত, ধুনীয়াকৈ চাই বৈ আহিলো আৰু চিনেমেটিক শ্বট এটা দিলো। আৰু চ' ৱাটাৰফলটো চাই কেনেকুৱা লাগিলে আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ধুনীয়াকৈ লগ পাই আছো আগত। অ'কে, আজি হ'ল নেক্সট ডে ইয়ানি 30 অক্টোবৰ আৰু আমি গৈছিলোঁ 28। আৰু চাগে মোৰ কাকচাং ৱাটাৰফলটো চাই অহাৰ পিছত ভিডিঅ' কৰাই নহ'ল আৰু কাকচাং ৱাটাৰফল চাই আহিকে আমি বোকাখাটত ৰখিলোঁ। বোকাখাটত ৰখি ধুনীয়াকৈ ভাত খালোঁ। ভাত খাই মই ভিডিঅ' নকৰিলোঁ আৰু মানে কি হয় জানানে, যেতিয়া আমি ৰাইডটো কৰি থাকোঁ ৰাইডটোৱে মজা আছে। যিটো ডেষ্টিনেশ্যনত যাই পাওঁ ডেষ্টিনেশ্যনত যাই পোৱাৰ পিছত ইমান মজা নালাগে, লাগে কিন্তু এক্সট্ৰিম নহয়। আৰু যিটো জাৰ্ণিটো হৈ থাকে নহয়, যেতিয়া আমি গৈ আছোঁ জেগাটো নোপোৱালৈকে আমাৰ মানে এটা বেলেগ এটা ফিল হৈ থাকে। যেতিয়া যাই পাওঁ মানে অলপ মজা লাগে, কিন্তু মজাটো ইমানো নহয় যিটো ৰাস্তাত লাগি থাকে। চ' তাৰ পৰা অহাৰ পিছত মই ভিডিঅ' নকৰিলোঁ আৰু আমাৰ আহি পোৱা ৰাতি হ'ল 9-10টা বেছিয়ে বাজিলে। আৰু ৰাইডটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু সেনেকৈ ধুনীয়া ধুনীয়া ৰাইড দিবলৈ ট্ৰাই কৰি থাকিম। আপোনালোকে মৰম দি থাকিব আৰু চাগে মই এই ভিডিঅ'বোৰ বহুত ভালকৈ বনাব পাৰিলোঁ হয়, বাকী চাগে ক'ৰবাত বহুতখিনি মিছে হৈছে। তো তথাপি মৰম দিব, নেক্সট ভিডিঅ' যাতে মই ভাল কৰিবলৈ পাৰোঁ আৰু আপোনালোকৰ ছাপোৰ্ট লাগে। তো তেতিয়াহে অলপ জোচ থাকে ন। চ' আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু যদি কোনোবা নতুন চাই আছে তো প্লিজ একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা নতুন জেগালৈ নতুন ভিডিঅ' লগ পাম। বাই বাই।